নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ অক্টোবৰ মাহৰ পৰা SBIত বহুতো বিভিন্ন ধৰণৰ নীতি নিয়মৰ সলনি হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ নীতি নিয়মৰ মাজত বহুতো সলনি কৰিব লৈছে অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা যদিহে আপোনালোকৰ SBIত কোনো কাৰেণ্ট একাউণ্ট বা কোনো সেভিং একাউণ্ট আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে ভালদৰে চাওক এই নীতি নিয়মসমূহ নগৰ অঞ্চল আৰু চহৰ অঞ্চলত সকলোতে বলবৎ হ'ব সেই হেতুকে আপোনালোকে যিকোনো এৰিয়া থাকক এই নীতি নিয়মৰ বিষয়ে আপোনালোকে অৱগত হোৱাটো দৰকাৰী আৰু এই নীতি নিয়মসমূহে আপোনালোকক জেপৰ ওপৰত বহুতো প্ৰভাৱ পেলাব পাৰে বলক আমি চাই লওঁ নীতি নিয়মসমূহে কিনো প্ৰভাৱ পেলাব আপোনালোকৰ ওপৰত বন্ধুসকল মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন অসমীয়া আড্ডা অসমীয়াত কিছু সুকীয়া কথাৰে যদিহে আপোনালোকে চেনেলটোলৈ পোনপ্ৰথমবাৰৰ ভিজিট কৰিছে তেতিয়া অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল বুটামটো প্ৰেছ কৰি ৰাখিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে আৰু লগতে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱী বা কোনো সা সম্বন্ধীয় মানুহৰ বাবে এই ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবে তেতিয়াহ'লে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভাৰতৰ সবতকৈ ডাঙৰ বেংকিং সেক্টৰ হৈছে SBI অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা কিছুমান নীতি নিয়মৰ সলনি হৈছে এই নীতি নিয়মসমূহৰ ভিতৰত আপোনালোকৰ মিনিমাম কাৰেণ্ট বেলেন্স কিমান হ'ব লাগে কি কথা ইত্যাদিৰ ওপৰতো বিশেষ চেঞ্জ কৰা হৈছে বলক আমি প্ৰথমতে চাই লওঁ কি নীতি নিয়মৰ সলনি হৈছে আমাৰ বিশেষকৈ তিনিটা নীতি নিয়মৰ ওপৰত সলনি কৰা হৈছে এই প্ৰথম যিটো চেঞ্জটো হৈছে SBI নতুন নিয়মসমূহৰ ভিতৰত প্ৰথম নিয়মটো হৈছে নিম্নতম জমা ৰাশিৰ ক্ষেত্ৰত জৰিমনাৰ পৰিমাণ 80% কমোৱা হৈছে এতিয়ালৈকে আপোনালোকৰ যদি নিৰ্দিষ্ট যেটো আমাৰ মিনিমাম এভাৰেজ বেলেন্স অৰ্থাৎ নগৰ অঞ্চলসমূহৰ কাৰণে 3000 টকা আৰু গাঁৱৰ অঞ্চলৰ কাৰণে যেটো 1000 টকাৰ পৰিমাণ আছিল সেই পৰিমাণ আমাৰ হয়তো আমি বহুতৰ একাউণ্টত ধৰক একেবাৰে 1000 টকা নাথাকে বা কিবা কাৰণত 3000 টকাও নাথাকিব পাৰে নগৰ অঞ্চলসকলৰ যিসকল থাকে মধ্যবিত্ত পৰিয়াল বা যিখিনি দুখীয়া মানুহ আছে তেওঁলোকৰ কাৰণে এইটো বহুত ৰেহাইৰ কথা হ'ব কিয়নো তেওঁলোকৰ যদি তেওঁলোকৰ এই জৰিমনাৰ পৰিমাণ ৰাখিব নোৱাৰে আগত যিমান কাছিল তাৰ পৰা 80% কমাই দিয়া হৈছে কেৱল 20% আগত যি ৰেট আছিল তাৰ কেৱল 20% তেওঁলোকে এতিয়া বৰ্তমান দিব লাগিব এটোৱে সঁচাকৈ আমাৰ মধ্যবিত্ত পৰিয়ালসকলৰ কাৰণে এটা ডাঙৰ নিউজ কিয়নো ইয়াৰ দ্বাৰা আমাৰ মধ্যবিত্ত পৰিয়ালৰ ওপৰত যি এই কৰৰ বোজা সেই কৰৰ বোজা অত্যন্ত কমিব কিয়নো 80% কৰৰ বোজা কমাই দিয়া হৈছে মানে আপোনালোকৰ যদি মিনিমাম বেলেন্স যদি 1000 rupees যদি নাথাকে গাঁও অঞ্চলত আৰু নগৰ অঞ্চলত যদি 3000 টকা পৰ্যন্ত নাথাকে আৰু যিবোৰ মেট্ৰ' চিটি আছে তেওঁলোকৰ 5000 টকালৈকে নাথাকে তেতিয়াহ'লে তেওঁলোকৰ যি জৰিমনা দিয়াৰ ব্যৱস্থা আছিল তাৰ পৰিমাণ 80% লৈ হ্ৰাস কৰা হৈছে দ্বিতীয় নিয়মটোৰ সলনি হৈছে সেকেন্ড যেটো মেইন নিয়ম সলনি হৈছে হেতু হৈছে এতিয়াৰ পৰা আপুনি নগৰ অঞ্চলৰ বেংকৰ গ্ৰাহক যদি তেতিয়াহ'লে আপুনি 10 বাৰ ফ্ৰী ট্ৰানজেকচন কৰিব পাৰিব ইয়াৰ বাবে কোনো ধৰণৰ আপোনালোকে অতিৰিক্ত কৰ বা অতিৰিক্ত ধন জমা দিব নালাগে এটা সঁচাকৈ এটা ভাল নিউজ কিয়নো আমি বেংক ট্ৰানজেকচনৰ কাৰণে কিছুমান 10 বাৰতকৈ অতিৰিক্ত কৰিবলগীয়া হয় যদি আপুনি নগৰ অঞ্চল হয় ধৰি লওক আজি আপুনি গুৱাহাটী যোৰহাট এনেকুৱা চিটিত আপুনি যদি বাস কৰে বা তিনচুকীয়া শিৱসাগৰ এনেকুৱা চিটিত বাস কৰে তেতিয়াহ'লে আপোনালোকে 10 বাৰতকৈ যদি আজিৰ পৰা আপোনালোকে যদি 10 বাৰতকৈ অতিৰিক্ত ট্ৰানজেকচন কৰে প্ৰত্যেক মাহতে তেতিয়াহ'লে আপোনালোকে কোনো অতিৰিক্ত ধন দিব নালাগে ইয়াৰ পৰিমাণ আগত মাত্ৰ কেৱল 6 বাৰ আছিল 6 বাৰৰ পিছত আমি অতিৰিক্তকে কৰ দিবলগীয়া হৈছিল ইয়াৰ কৰৰ পৰিমাণ পাৰ ট্ৰানজেকচন 50 rupees আৰু 12% GST আছিল অৰ্থাৎ আপুনি মিনিমাম 68 rupees ধৰি ল'ব পাৰে 68 to 70 rupees আমি আগত পে কৰিবলগীয়া হৈছিল ইয়াৰ পৰিমাণ আছিল বেংক চাৰ্জ 50 rupees আৰু আপোনাৰ 12% GST দিবলগীয়া হৈছিল কিন্তু এতিয়া ইয়াৰ পৰিমাণ 10 বাৰলৈ বৃদ্ধি কৰা হৈছে আৰু যিবোৰ গ্ৰাম্য অঞ্চল আছে তেওঁলোকৰ তাত সেই অঞ্চলবোৰলৈ 12 বাৰলৈ বৃদ্ধি কৰা হৈছে মানে এমাহত আপুনি যদি 12 বাৰলৈকে ট্ৰানজেকচন কৰে তেতিয়াহ'লে কোনো ধৰণৰ কৰ বা কোনো ধৰণৰ অতিৰিক্ত ধন আপুনি বেংকক দিব নালাগে এইটো এটাই এই নিউজটো আমাৰ মধ্যবিত্ত পৰিয়ালসকলক যথেষ্ট সকাহ দিব বুলি আমি আশা কৰিছোঁ তৃতীয়টো নিয়ম হৈছে এতিয়াৰ পৰা যদি আপোনাৰ দ্বাৰা দিয়া কোনো চেক বাউন্স হয় তেতিয়া সেই চেকৰ বিনিময়ত প্ৰতিখন চেকৰ বিনিময়ত আপুনি 168 rupees জৰিমনা হিচাপে দিব লাগিব আপোনাৰ আমি বিভিন্ন কাৰণত দেখা পাওঁ আমাৰ চেক কিছুমান বাউন্স হয় কিছুমানৰ আপোনাৰ ধৰি লওক যেটো আমি এমাউণ্ট সেই এমাউণ্ট নাথাকিলেও চেক বাউন্স হ'ব পাৰে বা আপোনাৰ চেকৰ সিগনেচাৰটো ভুল হ'লে আপোনাৰ চেকখন বাউন্স হ'ব পাৰে তেতিয়া চেকখন আগত কোনো ধৰণৰ নীতি নিয়ম নাছিলে যিজনে চেক দিয়ে তেওঁৰ চেকখন বাউন্স হ'লে যিজনে চেকখন দিয়া হয় তেওঁহে অকল সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছিল এতিয়া কিন্তু যিজনে চেকখন ইস্যু কৰিছে তেওঁকো 168 rupees জৰিমনা দিয়া হ'ব প্ৰতি চেকৰ এগেইনষ্টত ইয়াৰ উপৰিও আৰু SBI বিভিন্ন
ইয়াৰ উপৰিও RTGSৰ ক্ষেত্ৰত আগৰ পৰিমাণ 2 পৰা 5 লাখলৈ বৃদ্ধি কৰা হৈছে আৰু আপোনাৰ তাৰ লগতে আপোনালোকৰ বেংকৰ পৰা আমি যি সুদ লওঁ গাড়ীৰ ঋণ বা আপোনাৰ ধৰি লওক বেংক ঋণ ইত্যাদিৰ ক্ষেত্ৰতো আপোনাৰ সুদৰ হাৰ হ্ৰাস কৰা হৈছে যদিহে আপুনি SBI গ্ৰাহক তেতিয়াহ'লে আপোনালোকৰ এই নীতিসমূহৰ বিষয়ে জনাটো অত্যন্ত জৰুৰী আছিল সেইটোকে আমি ভিডিঅ'টো বনাইছিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে আৰু ভিডিঅ'টো আপোনালোকৰ সা সম্বন্ধীয় বা বন্ধু বান্ধৱলৈ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে তেওঁলোকে ইয়াৰ পৰাও উপকৃত হয় আৰু তেওঁলোকৰ কাৰণ SBI গ্ৰাহক সকলোৱে বেছিভাগে আমি SBI গ্ৰাহক চ' সকলোৰে কাৰণে এই ভিডিঅ'টো উপকৃত হ'ব আৰু তেওঁলোকে এই বিষয়ে জনাটো অত্যন্ত জৰুৰী ধন্যবাদ একে কৈ আজি সমাপ্ত কৰিছোঁ জয় অসম